কবি মুকুল ৰঞ্জনৰ কবিতা আধুনিক মনত আজিও পিন্ধি আছা বান্দৰৰ নেজ। কবিতা পাঠ হিৰণ্য মহন্ত। আধুনিকতাবোৰ আপোন কৰি যান্ত্ৰিকতাৰ সৈতে খোজ নিমিলাবা। সময়ৰ হেতালিত এদিন পংগু হৈ পৰিব পাৰে তোমাৰ নিভাজ মানসিকতা। চাদৰ মেখেলাযোৰৰ অবিহনে জিন্স আৰু টি চাৰ্ট পৰিধান কৰি জীয়াই ৰাখিব জানো পাৰিবা সাতাম পুৰুষীয়া অসমীয়াৰ পৰম্পৰা? বিলাসী হোটেল ৰেষ্টুৰেণ্ট ধাবাত বিলাতী সুৰাৰ নিচাত মত্ত হৈ, ৱেষ্টাৰ্ণ গীতৰ তালে তালে অশ্লীল নৃত্য কৰি কৰি জীয়াই ৰাখিব জানো পাৰিবা বিহুৰ প্ৰকৃত মাদকতা? বাৰ্তালাপৰ সময়ত পৰদেশী ভাষা ইংৰাজী ব্যৱহাৰ কৰি কিমান দিনলৈ জীয়াই ৰাখিবা অসমীয়া ভাষা? আধুনিকতাবোৰ আপোন কৰি যান্ত্ৰিকতাৰ সৈতে প্ৰতিদ্বন্দ্বিতা নকৰিবা। চুটি কাপোৰত নিবিচাৰিবা আধুনিকতাৰ সৰল সংজ্ঞা। মনবোৰ আধুনিক কৰা, বিবেক বুদ্ধিৰে উভালি পেলোৱা আমাৰ দেশত আজিও বিদ্যমান হৈ থকা পূৰ্বজ বান্দৰৰ নেজ টুকুৰা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে আৰোহণ কৰা সফলতাৰ পৰ্বতমালা। একবিংশ শতিকাৰ উন্নত মনৰ আধুনিক জনতা হৈ কিয় তুমি আজিও ৰুদ্ধ কৰিব পৰা নাই অমাত জীৱ জন্তুৰ বলি প্ৰথা? কিয় তুমি শুকুৱাই পেলাব পৰা নাই সমাজত দুৰ্গন্ধময় নৈতিকতা বিয়পোৱা অন্ধবিশ্বাসৰ কলীয়া নৰ্দমা? সোপা ধৰাৰ অপবাদ দি আৰু কিমান জন অভিনীলৰ কলিজা ভক্ষণ কৰিবা? তুমি যদি আধুনিক যুগৰ শিক্ষিত জনতা, তেন্তে কিয় ডাইনীৰ নামত নিৰ্দয়ভাৱে কাৰোবাক দা জাঠিৰে হানি খুচি নৃশংসভাৱে হত্যা কৰিব পাৰা? কিয় তুমি দানৱৰ ৰূপ লৈ অবলা নাৰীৰ দেহৰ ওপৰত দলবদ্ধভাৱে ধৰ্ষণ কৰা? কিয় তুমি কেইটামান টকাৰ বিনিময়ত কাৰোবাক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা? কিয় তুমি মুচি পেলাব পৰা নাই জাতপাতৰ বৰ্ণমালা? কিয় তুমি মোহাৰি পেলাব পৰা নাই হিন্দু মুছলমান নামৰ প্ৰভেদকামী চিন্তাধাৰা? যদি তুমি আধুনিক মনৰ গৰাকী হোৱা, তেন্তে কিয় চিঞৰি চিঞৰি ক'ব পৰা নাই তুমি মন্দিৰ ভাল পোৱা, তুমি মছজিদ ভাল পোৱা, তুমি গীৰ্জা ভাল পোৱা, তুমি গুৰুদ্বাৰা ভাল পোৱা? এয়াই আমাৰ ধাৰ্মিক স্বাধীনতা। তুমি যদি আধুনিক মনৰ গৰাকী হোৱা, তেন্তে কিয় ফুটপাথৰ ভিক্ষাৰীজনক এটুকুৰা শুকান ৰুটি উপহাৰ দিয়াৰ সলনি উজুত মাৰি পাৰ হৈ যোৱা? তুমি যদি আধুনিক মনৰ গৰাকী হোৱা, তেন্তে কিয় পিতৃ মাতৃক বৃদ্ধাশ্ৰমত বন্দী কৰা? আধুনিকবোৰ আপোন কৰি যান্ত্ৰিকতাৰ সৈতে প্ৰতিদ্বন্দ্বিতা নকৰিবা। প্ৰতিদ্বন্দ্বিতা নিজৰ সৈতে কৰা, প্ৰতিদ্বন্দ্বিতা বাস্তৱৰ সৈতে কৰা, প্ৰতিদ্বন্দ্বিতা শিক্ষাৰ সৈতে কৰা। তেতিয়াহে সফল জীৱনৰ গৰাকী হ'বা।